আচলতে লিখাটো মোৰ পেশা নহয়, লিখাটো নিচা। জীৱনত স্কুলীয়া জীৱনৰ পৰাই লিখা আৰম্ভ কৰিছিলোঁ আৰু লাহে লাহে যেতিয়া চাকৰি জীৱন আৰম্ভ কৰিছিলোঁ, শিক্ষকতাৰে মোৰ চাকৰি জীৱন আৰম্ভ হৈছিল, তেতিয়াৰ পৰাই মোৰ গল্প, প্ৰবন্ধ, কবিতা বিভিন্ন আলোচনীত প্ৰকাশ হৈছিল। তাৰপিছত মই পেপাৰত লিখিবলৈ ধৰিছিলোঁ, কিছুদিন ধাৰাবাহিকভাৱে পেপাৰত লিখিছিলোঁ আৰু তাৰপিছত একাদিক্ৰমে যেতিয়া পেপাৰত লিখাৰ হাবিয়াসটো লাহে লাহে অলপ কমি আহিল আৰু তাৰপিছত মই পুথি আকাৰে প্ৰকাশ কৰিবলৈ ধৰিলোঁ। মই প্ৰথম পুথিখন প্ৰকাশ কৰিছিলোঁ 2009 চনত, গল্প পুথি আছিল আৰু সেই পুথিখনৰ বেছিভাগ গল্পই আছিল আগতে প্ৰকাশিত আলোচনীবিলাকত আৰু বাতৰি কাকতত প্ৰকাশিত গল্প। তাৰপিছত প্ৰতি বছৰেই প্ৰায় একাদিক্ৰমে মই এখনৰ পিছত সেইখন গল্প, উপন্যাস, প্ৰবন্ধ পুথি, অনুবাদ গ্ৰন্থ আৰু তাৰ লগতে মই এখন বিশেষ গ্ৰন্থ লিখিছিলোঁ, সেইখন হৈছে দেৱী বিষয়ক গ্ৰন্থ। অসমীয়া সাহিত্যত মই অধ্যয়ন কৰি দেখিছিলোঁ যে আমাৰ অসমীয়া ভাষাত সুন্দৰভাৱে গদ্যত কোনো দেৱী বিষয়ক গ্ৰন্থ নাই। মই দুৰ্গতি নাশিনী বুলি এখন দেৱী বিষয়ক গ্ৰন্থ লিখি উলিয়াইছিলোঁ আৰু সেইখন গ্ৰন্থই লিখক সমাজত যথেষ্ট সমাদৰ লাভ কৰিছিল। তাৰোপৰি বিবেকানন্দৰ যে আদৰ্শ, শিক্ষা সম্পৰ্কে বিবেকানন্দই যিবিলাক প্ৰবন্ধ লিখিছিল, সেই প্ৰবন্ধবিলাক সংগ্ৰহ কৰি মই বিবেকানন্দৰ এখন শিক্ষা বুলি গ্ৰন্থ আছে, সেই গ্ৰন্থখন অনুবাদ কৰিছিলোঁ আৰু তাৰপিছত যোৱাবেলি মই ধৃতৰাষ্ট্ৰৰ চৰিত্ৰটোৰ ওপৰত আত্মবিস্মৃত ধৃতৰাষ্ট্ৰ এই গ্ৰন্থখন লিখিছোঁ আৰু মোৰ জন্মভূমি বাউমীয়াপাৰা, সেই গাঁওখনৰ এটা বিশেষ পটভূমি আছিল। সেই পটভূমিত নাতি দীৰ্ঘ এখন উপন্যাস ৰচনা কৰিছিলোঁ। সেইখন উপন্যাসৰো প্ৰায় 400মান পৃষ্ঠা আছিল। আত্মবিস্মৃত ধৃতৰাষ্ট্ৰৰ কথা আমাৰ গ্ৰন্থ উন্মোচকে কৈছিল যে 370 পৃষ্ঠামানৰ এইখন কিতাপ। সেইখনৰ আচলতে 375টা পেজ আছিল আৰু এনেধৰণে মই আপোনালোকৰ সহায় সহযোগ পালে, পাঠকসকলৰ মৰম স্নেহ পালে মই লিখি যাম আৰু পাঠকসকলৰ মৰমতকৈও মোৰ ডাঙৰ কথা, মোৰ যিটো ইচ্ছা, সেই ইচ্ছাটোক মই সদায় প্ৰতিফলিত কৰিব বিচাৰোঁ আৰু পাঠকে যিমানখিনি জানিছোঁ প্ৰতিটো ক্ষেত্ৰতে মোক সমাদৰ দিছে, মৰম কৰিছে, স্নেহ দিছে আৰু পাঠকৰ এই স্নেহে মোক লিখি যাবলৈ অনুপ্ৰেৰণা যোগাইছে আৰু ভৱিষ্যতেও যাতে পাঠকৰ পৰা এনেকুৱা অনুপ্ৰেৰণা, স্নেহ, মৰম পাওঁ, তাকেই কামনা কৰি মই প্ৰত্যেককে পুনৰাই নমস্কাৰ জনাইছোঁ। ধন্যবাদ।